নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'ত য'ত আপুনি পুলিচৰ চাকৰিৰ কাৰণে 4187 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো এটা চেণ্ট্ৰেল লেভেলৰ পুলিচৰ চাকৰি হয়, য'ত দিল্লী পুলিচ আৰু CAPF মানে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছৰ কাৰণে ইয়াতে পদ ওলাই আহিছে, য'ৰ কাৰণে অল ইণ্ডিয়া মেল এণ্ড ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু এইটো অৰ্গেনাইজেশ্যন নেম যিটো হ'ল এইটো SSC ফালৰ পৰা আহিছে, ষ্টাফ চিলেকশ্যন কমিশ্যনৰ পৰা এইটো পদ ওলাই আহিছে। এপ্লিকেশ্যন প্ৰচেছটো ইয়াতে অনলাইন থাকিব আৰু লগতে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব 100 ৰুপিজ। আপোনালোকৰ যদি ফিমেল কেণ্ডিডেট হয় তেনেহ'লে ইয়াতে কোনো ধৰণৰ ফিজ নালাগে। ফিমেল কেণ্ডিডেটৰ কাৰণে ফিজটো এক্সামিনেশ্যন কৰি দিয়া হৈছে, ফিমেল কেণ্ডিডেটৰ কাৰণে ফিজ নালাগে। আৰু যিটো ষ্টাৰ্টিং ডেট ৰখা হৈছে, ষ্টাৰ্টিং ডেটটো আপোনালোকে ইয়াতে চাব পাৰে 4 মাৰ্চ 2024, মানে এইখন মাহৰ 4 তাৰিখত এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে অলৰেডি। আপোনালোকে আজিৰ পৰা আকৌ পুনৰ ফ্ৰেছকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব আৰু 28 মাৰ্চলৈকে এইটো এপ্লিকেশ্যন চলি থাকিব। তাৰপিছতে আপোনালোকক মই SSC ফালৰ পৰা যিটো নটিছ আহিছে সেই বিষয়ে মই অলপ কৈ দিওঁ। চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ মানে CAPF আপোনালোকে ইয়াতে চাব পাৰে। CAPF আৰু দিল্লী পুলিচ এই দুটা 4000+ ভেকেঞ্চিছৰ কাৰণে এপ্লাই কৰিব পাৰিব, যদিহে আপোনালোকৰ কিছুমান ইলিজিবিলিটি ক্ৰাইটেৰিয়া মিট কৰে। লগতে আপোনালোকৰ যদি কিছুমান এজ লিমিট আৰু আপোনালোকৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে ইয়াতে নিশ্চয় এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে যিটো নাম্বাৰ অফ পষ্ট ৰখা হৈছে, নাম্বাৰ অফ পষ্ট ইয়াতে দিল্লী পুলিচৰ কাৰণে 186 পষ্ট ৰখা হৈছে আৰু CAPF মানে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছৰ কাৰণে ইয়াতে 4001 পষ্ট ৰখা হৈছে। এক্সাম চেণ্টাৰ কথা যদি ক'বলৈ যাওঁ, অসমত 4টা এক্সাম চেণ্টাৰ ৰখা হৈছে। এটা হ'ল ডিব্ৰুগড়ত, তাৰপিছত গুৱাহাটী মানে দিছপুৰত, তাৰপিছত যোৰহাটত, তাৰপিছত শিলচৰত। এই 4টা চিটি অসমৰ কেণ্ডিডেটে এক্সাম দিব পাৰিব, ৰিটেন এক্সাম ইয়াতে হ'ব। তাৰপিছত যিটো এজ লিমিট দিয়া আছে, এজ লিমিটটো আপোনালোকৰ 20 ইয়াৰ্ছৰ পৰা আপোনালোকৰ 25 ইয়াৰ্ছলৈকে থাকিব, যদিহে আপোনালোকে জেনেৰেল কেণ্ডিডেট নাইবা EWS কেণ্ডিডেট হয় তেনেহ'লে। লগতে আপোনালোকৰ যদি ST SC OBC নাইবা আপোনালোকৰ এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে আপোনালোকৰ এজত ৰিলেক্সেশ্যন পাই যাব, আপাৰ এজ ৰিলেক্সেশ্যন পাই যাব। OBCৰ কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাই যাব, STৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাই যাব, আপোনালোকৰ SCৰ কাৰণে 5 ইয়াৰ্ছ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনালোকে 3 ইয়াৰ্ছকৈ ৰিলেক্সেশ্যন পাই যাব। তাৰপিছতে আপোনালোকৰ যিটো আছে এইটো হ'ল আপোনালোকৰ এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজ মই অলৰেডি কৈ দিছোঁ যে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 100 ৰুপিজ লাগিব, OBC কেণ্ডিডেটৰ কাৰণে 100 ৰুপিজ লাগিব, এক্স ছাৰ্ভিচমেনৰ কাৰণে ইয়াতে ফিজ নালাগে, শ্বেডিউল ট্ৰাইবৰ কাৰণে ফিজ নালাগে আৰু বাকী আপোনালোকৰ SCৰ কাৰণেও ফিজ নালাগে। OBC আৰু জেনেৰেল কেণ্ডিডেটসকলে ইয়াতে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং নাইবা UPI দি আপোনালোকৰ এপ্লিকেশ্যন ফিজটো পে' কৰিব পাৰে। তাৰপিছতে আপোনালোকে ইয়াতে চাব পাৰে যিটো আপোনালোকৰ আছে, ইম্পৰ্টেণ্ট ডেট আছে। ইম্পৰ্টেণ্ট ডেটছ কেতিয়া আপোনালোকে ইয়াতে চাই ল'ব পাৰে। এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছিল 4 মাৰ্চ 2024ত। আপোনালোকৰ এপ্লিকেশ্যন এতিয়ালৈকে চলি আছে। এপ্লিকেশ্যনৰ লাষ্ট ডেট যিটো হ'ল 28 মাৰ্চ 2024, মানে মাৰ্চ মাহৰ 28 তাৰিখলৈকে এপ্লিকেশ্যন হৈ থাকিব। তাৰপিছত আপোনালোক কাৰেকশ্যনৰ কাৰণে কিছুমান টাইম দিব। তাৰপিছত আপোনালোকৰ ডেট অফ এক্সামিনেশ্যন কেতিয়া হ'ব এইবোৰ তাৰিখো ইয়াতে উল্লেখ আছে। আপোনালোকৰ 9, 10 আৰু 13 মে 2024 মে মাহত আপোনালোকৰ ইয়াতে ৰিটেন এক্সাম যিটো আছে ৰিটেন এক্সামটো দিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো আছে, আপোনালোকক গ্ৰেজুৱেশ্যন লাগিব, মানে ডিগ্ৰী লাগিব, যিকোনো এটা ষ্ট্ৰীমত ডিগ্ৰী থকাকেইটাহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কিয়নো এই যিকেইটা পষ্ট আহিছে এইকেইটা হ'ল আপোনালোকৰ SI মানে ছাব ইন্সপেক্টৰৰ পষ্ট, দিল্লী পুলিচ ছাব ইন্সপেক্টৰ নাইবা CAPF ছাব ইন্সপেক্টৰ। যিহেতু আপোনালোকে জানে ছাব ইন্সপেক্টৰৰ কাৰণে আপোনালোকৰ ডিগ্ৰী থকা দৰকাৰী, সেইকাৰণে আপোনালোকৰ ডিগ্ৰী যদি আছে তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব, অন্যথা আপোনালোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। তো আজিৰ কাৰণে আছিল ইমানেই। ভিডিঅ' যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ।